এদিন ভৰ দুপৰীয়া এটি কাউৰীয়ে ইফালে সিফালে উৰি ফুৰিছে। কাউৰীটোৱে মানে ঘূৰি ফুৰিছে ইফালে ইমান গৰম, তাৰ মানে কি হৈছে পানী পিয়াহ লাগিছে। এবাৰ যায় গছডালৰ ওপৰলৈ, গছডালৰ পৰা জুমি জুমি তললৈ চাই ক'ৰবাত পানী পাওঁ নেকি ইফালে যায় সিফালেও যায়, ইফালেও উৰে সিফালেও উৰে, উৰি উৰি শেষত দেখিলে এঘৰ মানুহৰ পাছফালে কলপাৰত এটা কলপাৰ আছে কিন্তু পানী নাই। ওচৰলৈ গৈ লৈ এটা কলহত দেখিলে অকণমান পানী তলিতে পৰি আছে। এতিয়া ঠোঁটটো দি খাবলৈ বিচাৰিলে কিন্তু পানীটো ঢুকি নাপায়। কি কৰিব ভাবি ভাবি ইফালে সিফালে উৰি ফুৰিছে। তেনেতে কাউৰীটোৰ মনত এটা বুদ্ধি উপজিল। ভাবিলে মইতো এইখিনিতে শিলগুটি অলপ দেখিছোঁ, শিলগুটি অলপ মানে কলপাৰতে আছিলে, শিলগুটি দেখিলে। শিলগুটিবোৰ দেখি ভাবিলে এটা শিলগুটি যদি কলহটোত দিব পাৰোঁ তেন্তে পানীটো নিশ্চয় ওপৰলৈ আহিব। সেই বুলি ভাবি কাউৰীজনীয়ে গৈ শিলগুটি এটা আনি কলহত ভৰালে। আকৌ দেখিছে নাই, আকৌ শিলগুটি আনিবলৈ গ'ল। শিলগুটি আকৌ আনি কলহটোত ভৰাই আছে। তেতিয়াও দেখিছে নাই, ঢুকি পোৱা নাই। আকৌ শিলগুটি আনিলে। এবাৰ দেখিছে অকণমান ওপৰলৈ আহিছে কিন্তু তথাপি ঢুকি পোৱাগে নাই। তাৰপিছত আকৌ আনিলে দুটামান শিলগুটি আনিবলৈ গ'লে তেতিয়া দেখিছে যে নাই ঠোঁটটো দি ঢুকি পাইছেহি পানীটো। ভালদৰে পানী মানে খাই হেঁপাহ পলোৱাই পানী খাই কাউৰীটো তেতিয়া তেওঁৰ আৰু আনন্দৰে পানী খাই উৰি গুচি গ'ল। এতিয়া মইনাহঁত আমি এইটোৰ পৰাই শিকিব পাৰোঁ যে কিছুমান কাম বলেৰে কৰিব নোৱাৰিলেও বুদ্ধি খটুৱাই সহজ কৰিব পাৰি। আমি বুদ্ধিয়ক কাউৰীটোৰ সাধুটোৰ পৰা এইখিনিয়ে আমি গম পালোঁ।